ভিডিওটো চাই থকা কিষাণ হয় হয় আজি হ'ল 6 ছেপ্টেম্বৰ অৰ্থাৎ আজি জন্মাষ্টমী আৰু জন্মাষ্টমী উপলক্ষে আমি যাই আছোঁ কদমতলী সত্ৰ নামঘৰ আমাৰ গাঁৱতে আছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব যাব এইবিলাক সকলো যাব আমাৰ লগত আছে হেড কিষাণ হাত আপোনালোকে ভিডিঅ'টো চাই থকা কিষাণৰ চেনেলটো আপোনালোকে যদি নতুনকৈ আছে চেনেল ছাবস্ক্ৰাইব কৰি দিব তেনে আমি এতিয়া জন্মাষ্টমীলৈ মানে যাম হয় জন্মাষ্টমী এতিয়া যাই আমি হয় হয় অলপ প্ৰসাদ চসাদ বিতৰণ কৰিবলৈ মাতিছোঁ এই প্ৰচণ্ড গৰমত সিহঁতৰ অৱস্থা এটাইতো আমি ৰ'দত অলপ ৰৈ ল'লোঁ শেষ ৰ'দত আহি গৈছিল ছায়াত আমি যাই আছোঁ চাওঁ এইবিলাক অৱস্থা ইয়াৰ বিলাক আমি কদমতলী মন্দিৰ আহি পালোঁ গাইজ এইটো নাম হৈ আছে এতিয়া আপোনালোকক দেখা এইটো পথাৰখিনি গাইজ দেখিছেনে ৰ'ব এটা বস্তু দেখা এই সেইটো যে গলবাই পিন্ধি আছে দেখিছেনে সিয়াক গাইজ আমি কিমান বিচাৰি আছোঁ সি গাইজ ইয়াতে ভাত খাই আছে আমাক নামাতাকে হাই কৰি দিয়ে এইয়াক চাইচোন ঘামত ভিজি অৱস্থা খৰালি আৰু ই একো কম্পেয়াৰ নাই ইমান লেতেৰা ই এই অসমত muy ডাঙৰ মানুহ বৰ আটা বাৰে এই সেই হাজি চুলে হাজি ভাত দিব গাইজ এটা খাম ভাত আছে গাইজ ভাত আছে বাকী বাদ দিয়ক হে গাইজ ভাত আঞ্জা বঢ়িয়া হৈছে একদম মানে বঢ়িয়া হৈছে কি ক'ম আৰু একদম বঢ়িয়া হৈছে কাজিয়া লাগি আছে গোটেইকেইটাই আমি ইয়াতে বহি যাবলৈ ওলালো এয়া মন্দিৰৰ পৰা গাইজ এতিয়া আমি বঢ়িয়া জেগা এটাত যাম চবে সোমাব ধৰিছোঁ এতিয়া কি ধুনীয়া বতাহ দি আছে গাইজ এইবিলাক গৰমত এইবিলাক জেগাতে বহি থাকিব লাগে গাইজ চাওঁ কি ধুনীয়াকৈ বহি বঢ়িয়া লাগছে গাইজ এতিয়া বহি ই এটা গা ধুই আছে গাইজ কি ক'ব আৰু দে আৰু গৰমত কি কৰিছে ক'বা হয় যেতিয়া পইচাটো আহিব ন তেতিয়া ভৰাই দিম ন গাইজ আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট সেইখিনি কৰি দিব আৰু লগতে কোনোবা যে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এইখিনি আছিল বাই বাই ধন্যবাদ জয় অসম গাইজ বাই বাই